এই আমাৰ প্ৰেচিডেণ্টে বাজেট ওলাই আছে মাথা চাথা গৰম হৈ আছে গৰম লাগি গৈছে ঠাণ্ডা বতৰটো এয়া ডিবেট ছেক্ৰেটাৰী আৰু এজিএছ আৰু এইফালে কালচাৰেল আৰু ট্ৰেজাৰাৰ পুৰা পইচা হিচাপত লাগি আছে আৰু জিএছৰ এইফালে কালি কি আছে প্ৰেজেণ্টেশ্যন আছে পৰহি এইফালে এছাইনমেণ্টো লিখি আছে আৰু এইফালে হিচাপ কৰি আছে আৰু এয়া আমাৰ কালচাৰেল ছেক্ৰেটাৰী মাথা চাথা গৰম হৈ আছে বোলে তাইৰ মানে আমাৰ পূজা প্ৰশাসনিক বিষয়া মানে স্পৰ্টছ ছেক্ৰেটাৰী চবৰে মানে মাথা চাথা গৰম মুখৰ এক্সপ্ৰেছন চাই গম পাইছে চাগে কিমান বেছি টেনশ্যনত আছে মানুহবিলাক ছ'চিয়েল এই চাৰুৰ হিচাপ ওলাই আছে শিখাৰা মণি চাৰু আৰু ছাৰ পঢ়িছে আৰু ভাইচ প্ৰেচিডেণ্ট কিহত বুজি নাজানো পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। কলেজ উইকৰ দিনকেইটা বহুত বেছি ব্যস্ততাৰ মাজেৰে পাৰ হৈ গৈছিলে। তাৰ মাজতে সৰু সৰুকৈ কিছু ক্লিপ ৰাখি থৈ দিছিলোঁ যাতে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাৰোঁ। কম্পিটিশ্যন ইনডোৰ গেমছ হওক আউটডোৰ গেমছ হওক লগতে মই মেগাজিন ছেক্ৰেটাৰী আছিলোঁ আৰু দিনে ৰাতিয়ে মেগাজিনৰ কাম কৰিছিলোঁ তাৰেও অলপ ভিডিঅ' ৰাখি থৈ দিছিলোঁ লগতে বাজেট মিলোৱা কম্পিটিশ্যনবোৰ কেনেকৈ পাতিছিলোঁ এই আটাইবোৰ মিলাই আজিৰ এই ভিডিঅ'টোত দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি মোৰ চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে। লাষ্ট একদম মা ভালে কি হৈছে কিবা হৈছে না কিবা দুশ্মনী আছে নেকি দুটাৰে পুৰা দুশ্মনী থকাৰে লাগছে গ্ৰীন ৰেড ব্লু য়েল্লো এইফালে চাৰিটা হাউচৰ চাৰিটা মানুহ কোন জিকে দে মই এনেই হাৰিম কঞ্জিতা হান পালো মই দিদি ফালে আছে মেনেজ খেলিলা নাই কি হ'ল ভালকে খেলিবা তোৰ কি হ'ল ঐ শুন না কিবা কৰি আছা নেকি
আৰু মই যিহেতু মেগাজিন ছেক্ৰেটেৰী আছিলোঁ, ৱাল মেগাজিনখন বনোৱাটো মোৰ দায়িত্ব আছিলে আৰু মই 9জনীয়া এটা টীম বনাইছিলোঁ আৰু সকলোৱে ইমান বেছি কষ্ট কৰি ইমান ধুনীয়াকৈ মেগাজিনখন বনাইছিলে। এই ভিডিঅ'টোৰ জৰিয়তে সিহঁত আটাইকে বহুত বহুত ধন্যবাদ। আৰু যেতিয়াই মাতিছিলোঁ তেতিয়াই এজনী হ'লেও মানে আহিছিল, সিহঁতৰ নিজৰ কামবোৰ এৰি হ'লেও মোক হেল্প কৰিছিলে আৰু বহুত ধুনীয়াকৈ ৱাল মেগাজিনখন বনাই দিছিলে। নীলাখামৰ চিঠি বুলি ক'লে সৰুৰে পৰাই অলপ দুৰ্বলতা আছিলে। কেতিয়াও এই কম্পিটিশ্যনটোত ভাগ লৈ পোৱা নাছিলোঁ আৰু ভিডিঅ'বিলাক চাইছিলোঁ বেলেগ বেলেগ কলেজ বা হোষ্টেলত কেনেকৈ পাতে। আৰু ফাৰ্ষ্ট টাইমৰ কাৰণে আমাৰ মানে ইউনিয়ন বডি মেম্বাৰ্ছখিনিৰ, বিশেষকৈ আমাৰ ডিবেট এণ্ড লিটাৰেচাৰ ছেক্ৰেটেৰীৰ তথা আমাৰ টিচাৰ্ছখিনিৰ সহযোগত নীলাখামৰ চিঠি কম্পিটিশ্যনটো এবাৰ আমাৰ হোষ্টেলত পাতিছিলোঁ। আৰু ইমান বেছি এক্সাইটেড আৰু চব ষ্টুডেণ্টেই মানে চবে বহুত এক্সাইটেড হৈ আছিলে এই কম্পিটিশ্যনটোৰ কাৰণে। আৰু দেখিছেনে, বেলেগ কম্পিটিশ্যনত ভাগ নল'লেও এই নীলাখামৰ চিঠি কম্পিটিশ্যনত ভাগ ল'ব সকলোৱে আহিছিল। এনেকৈ এডাল এডাল মম জ্বলাই দিছিলে আৰু আমাৰ ডাইনিং হলতে নীলাখামৰ চিঠি কম্পিটিশ্যনটো পতা হৈছিল। বহুত বেছি আৱেগিক হৈ পৰিছিলোঁ এই ভিডিঅ'টো চাই। আৰু কলেজ উইকৰ বজাৰ কৰিবৰ কাৰণে আমি মানে ডেইলি টাউন যাব লগা হয়। তাৰে ভিডিঅ' আগতেও আপলোড দিছোঁ, যদি চোৱা নাই আপোনালোকে চাব পাৰে। আৰু সেইদিনা আমি মমেণ্টো আৰু প্ৰাইজ আনিব গৈছিলোঁ। প্ৰাইজ মানে যিবিলাক কম্পিটিশ্যন হ'ব তাতে সকলোকে ট্ৰফি আৰু মেডেল দিয়া হ'ব, তাৰে আমি প্ৰাইজবিলাক আনিব গৈছিলোঁ। আৰু ইয়াত দীক্ষিতা, তাই নিজকে নিজে হেনো প্ৰাইজ দিছে। তাৰপিছত এয়া মমেণ্টো চমেণ্টো ল'লোঁ, লৈ এয়া কিবা কাপোৰ চোৱাত লাগি গ'লোঁ আমি। স্মৃতি, মই আৰু দীক্ষিতা গৈছিলোঁ। আৰু দেখিছেনে, গল্ডেগি মলত গৈছিলোঁ, ইমান ধুনীয়া ধুনীয়া কাপোৰ। প্ৰাইজ কিনিব গৈ মানে বেছি কাপোৰ চোৱাতহে আমি বেছি বিজি হৈ গ'লোঁ। চাই দি একবাৰ। হা? কলেজ উইকৰ লাষ্ট, আজি লাষ্ট। নাজানো সিদিনা ৰাতি 9টা বজাতো আহিব লগা হ'ব পাৰে। সদায়ে আহিম বজাৰ কৰিব। আৰু এইফালে ৱাল মেগাজিনখন লগাব লাগে, এইখন যোৱাবাৰৰ মেগাজিন আছিলে। আমাৰ কলেজৰ ৱাল মেগাজিনখনৰ নাম হৈছে এছেঞ্চ আৰু যোৱাবাৰৰ থিমটো আছিলে ওমেন এম্পাৱাৰমেণ্ট। এইবাৰ থিমটো হৈছে কালাৰ্ছ অফ লাইফ। আৰু ইয়াত দাদাহঁতক অকণমান হেল্প কৰি দিবৰ কাৰণে কৈছিলোঁ, মানে যোৱাবাৰৰ পৰ্দাকেইখন অকণমান লেতেৰা হৈছিলে। চ' দাদাহঁতক এয়া স্প্ৰিং আৰু কিবাকিবি কামত অকণমান সহায় লৈছিলোঁ। তেওঁলোকে ক'লে যে আমাকো ভিডিঅ' কৰা, সেইকাৰণে মই দাদাহঁতকো অলপ ভিডিঅ' ৰাখিলোঁ। গম পাই, আপোনালোকক দেখাই দিওঁ অকণমান কিমান কাম কৰিছে। কিন্তু কি টেকনিক দাদা, এইটো কি টেকনিক? আজি লাষ্ট হ'লে ভাল আছিল আৰু কালিৰ পৰা। হা? স্কেল সেইডাল কি হয় নাজানো আৰু। এইটো আমাৰ এই বছৰৰ ফটো গেলাৰী আৰু বনাইছে লিজামণি ৰাভা, ৰিয়া ৰয় আৰু আছে বাৰু বেলেগ, ইহঁতে গাইড কৰিছে মানে। কেনেকুৱা লাগিছে জনাব আপোনালোকে। আৰু কালি ফাইনেলটো ওলাব। এইবিলাক দেখিছে চব ডেক'ৰেশ্যনৰ কাম চলি আছে বৰ্তমান। অহাকালি আৰ্ট এণ্ড ক্ৰাফ্ট কম্পিটিশ্যন আছে। পালা কোৱা কোৱা। কালি আৰ্ট এণ্ড ক্ৰাফ্টৰ লগতে ৱাল মেগাজিনৰ ইনগুৰেশ্যন আছে। আৰু আমি গিফ্ট পেকিং কৰিলে আৰজু আৰু দৰথি। আৰু এইকেইটা মোৰ লাইফ চাইকেল বুজাই আছে। আৰজু বুজাই দিয়া।
এয়া প্ৰথমে নাৰ্ছ হ'বা নাৰ্ছ হৈ আছো বাৰু হৈ আছা তাৰপিছত বিয়া হ'বা এয়া ধুনীয়া বোৱাৰী লক্ষ্মী বোৱাৰী তাৰপিছত খানদান में बारिश देना तुम्हें क्यूट सा बच्चा तुम्हारा बच्चे स्कूल जाएंगे ये हो गया ये तुम्हारा फेस ऐसा खुला তাৰপিছত আৰু ফেচ নাই আৰু বাচ্ছাৰ ফেচ ষ্টাৰ্ট হ'ব তাৰপিছত এই মাকে বাচ্চাক স্কুল দিব